ওদালগুৰিত বিশ্ব জনসংখ্যা দিৱস পালন। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে 19 চাকৰিত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰাখক শীৰ্ষক থীমেৰে এই বৰ্ষত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হৈছে। জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ওদালগুৰি উপস্বাস্থ্য কেন্দ্ৰত এই দিৱস উদযাপন কৰা হয়। ওদালগুৰি স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ প্ৰবীণা দেৱীয়ে অনুষ্ঠানটো উদ্বোধন কৰি পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক নমল সিং বৰগোহাঁই, সঞ্জীৱ কুজুৰ, মধুস্মিতা বৈশ্য, অঞ্জলা দৈমাৰী, চুমকি দৈমাৰী, সবিতা দৈমাৰীৰ লগতে এনএম আশাকৰ্মী তথা হিতাধিকাৰীসকলে উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 18 জুলাইলৈকে এই দিৱস পালন কৰা হ'ব।